নমস্কাৰ দৰ্শকবৃন্দ, আমি এতিয়া যি ভৱিষ্যতবাণী ক'বলৈ গৈছোঁ সেয়া কোনো সাধাৰণ কিতাপৰ পৰা নহয়, বৰং ইতিহাসৰ আটাইতকৈ জনাজাত ভৱিষ্যত বক্তা নাষ্ট্ৰাডামাছৰ লিখা কিতাপৰ পৰা লোৱা হৈছে। নাষ্ট্ৰাডামাছ, যাৰ সম্পূৰ্ণ নাম মিচেল দ্য নাষ্ট্ৰাডামাছ। তেওঁৰ জন্ম ফ্ৰান্সত হৈছিল। 16শ শতিকাত তেওঁৰ নিজৰ কিতাপৰ জৰিয়তে শ বছৰৰ আগতেই ভৱিষ্যতৰ বহুতো ভৱিষ্যতবাণী কৰি গৈছিল। খ্ৰীষ্টাব্দ 1555 চনত তেওঁৰ 1000 শ্লোকত ভৱিষ্যতৰ সাংকেতিক সত্যৰ ভৱিষ্যতবাণী লিখিছিল। এইবোৰক 100 শ্লোকৰ 10টা শতিকাত বিভক্ত কৰা হৈছিল, যাৰ মাজৰ বহুতো এতিয়ালৈ সত্য প্ৰমাণিত হৈছে। প্ৰথম, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী অত্যন্ত প্ৰভাৱশালী আৰু দক্ষ হ'ব। এই সংকেত স্বৰ্গীয় শ্ৰীমতী ইন্দিৰা গান্ধীৰ ফালে ইংগিত কৰে, আৰু তেওঁৰ মৃত্যু তেওঁৰ নিকটতম ৰক্ষকৰ হাতত হ'ব বুলি লিখা আছিল, যিটো সত্য প্ৰমাণিত হৈছিল। দ্বিতীয়, তেওঁৰ পাছত তেওঁৰ নিজৰ পুত্ৰেই তেওঁৰ উত্তৰাধিকাৰী হ'ব আৰু তেওঁ খুব কম সময়ৰ বাবে শাসন কৰিব আৰু আকস্মিক মৃত্যুবৰণ কৰিব। এইটোও সত্য প্ৰমাণিত হৈছে। পূৰ্ব প্ৰধানমন্ত্ৰী স্বৰ্গীয় শ্ৰী ৰাজীৱ গান্ধীৰ ক্ষেত্ৰতো একেই ঘটিছিল। হিটলাৰৰ উত্থান, দ্বিতীয় বিশ্বযুদ্ধ আদি বিষয়তো নাষ্ট্ৰাডামাছৰ বহুতো ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে, আৰু এতিয়াও আমি তেনে বহু ঘটনাক সত্য হ'বলৈ দেখা পাইছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ নাষ্ট্ৰাডামাছৰ সেই গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণীসমূহ, যিবোৰ মুক্তিদাতাৰ বিষয়ে কোৱা হৈছে। প্ৰথম, নাষ্ট্ৰাডামাছে কৈছিল যে মুক্তিদাতা এছিয়া মহাদেশৰ এনে এখন দেশত জন্ম ল'ব যাৰ নাম কোনো মহাসাগৰৰ নামৰ সৈতে জড়িত। তেওঁ না খ্ৰীষ্টিয়ান হ'ব, না মুছলমান, না ইহুদী, তেওঁ নিশ্চিতভাৱে হিন্দু হ'ব। এই ভৱিষ্যতবাণী সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে সঠিক হয়, কিয়নো তেওঁৰ জন্ম হিন্দুস্তানত হৈছিল, যাৰ নাম হিন্দ মহাসাগৰৰ সৈতে জড়িত। লগতে সন্ত ৰামপালদেৱ মহাৰাজ হিন্দু ধৰ্মৰ সৈতে সম্পৰ্কিত। দ্বিতীয়, নাষ্ট্ৰাডামাছে কৈছিল যে মুক্তিদাতাৰ জন্ম এনে এখন প্ৰদেশত হ'ব য'ত 5খন নদী বৈ যায়। এই ভৱিষ্যতবাণীও সন্ত ৰামপালদেৱ মহাৰাজৰ ক্ষেত্ৰত সঠিক হয়, কিয়নো তেওঁৰ জন্ম 1951 চনত পঞ্জাৱত হৈছিল, য'ত 5খন নদী বৈ যায়। 1966 চনত পঞ্জাৱৰ পৰা হাৰিয়ানা ৰাজ্য পৃথক হোৱাৰ পিছত তেওঁৰ জন্মস্থান হাৰিয়ানা ৰাজ্যৰ অন্তৰ্গত হৈ পৰে। তৃতীয়, নাষ্ট্ৰাডামাছে কৈছিল যে মুক্তিদাতাৰ 4টা সন্তান থাকিব, 2টা পুত্ৰ আৰু 2গৰাকী কন্যা। সন্ত ৰামপালদেৱ মহাৰাজৰ 4টা সন্তান আছে, 2টা পুত্ৰ আৰু 2গৰাকী কন্যা। চতুৰ্থ, নাষ্ট্ৰাডামাছে কৈছিল যে বিশ্বৰ মানুহে আৰম্ভণিতে মুক্তিদাতাৰ সত্যতাক নুবুজিব আৰু তেওঁক ঘৃণা কৰিব। আৰম্ভণিতে সন্ত ৰামপালদেৱ মহাৰাজেও বহু বিৰোধ আৰু সমালোচনাৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁ জেলতো যাব লগা হৈছিল। কিন্তু ধীৰে ধীৰে তেওঁৰ সৎসং আৰু জ্ঞানৰ জৰিয়তে মানুহে তেওঁৰ সত্যতাক বুজিবলৈ আৰম্ভ কৰে। পঞ্চম, নাষ্ট্ৰাডামাছে কৈছিল যে মুক্তিদাতাৰ চিন্তাধাৰাৰ বাবেই বিশ্বত তৃতীয় আৰু আটাইতকৈ বিপদজনক বিশ্বযুদ্ধ হ'ব নোৱাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ শিক্ষা আৰু চিন্তাধাৰাৰ জৰিয়তে সমাজ আজিৰ দিনত শান্তি আৰু সদ্ভাৱৰ দিশে আগবাঢ়ি আছে। ষষ্ঠ, নাষ্ট্ৰাডামাছে কৈছিল যে এই মহাপুৰুষৰ ভুঁৰ মাজত অৰ্ধচন্দ্ৰ আকৃতিৰ এটা চিন থাকিব আৰু তেওঁৰ চামৰাৰ জোতা পিন্ধা নাথাকিব। সন্ত ৰামপালদেৱ মহাৰাজৰ ভুঁৰ মাজতো এনে ধৰণৰ এটা চিন দেখা যায়, আৰু তেওঁ সৰল জীৱনধাৰা পালন কৰে। সপ্তম, নাষ্ট্ৰাডামাছে কৈছিল যে সেই মহাপুৰুষে সমগ্ৰ পৃথিৱীক এনে জ্ঞান দিব যিটো আগতে কেতিয়াও কোনোবাই শুনা নাছিল। সন্ত ৰামপালদেৱ মহাৰাজে সত্য জ্ঞানৰ প্ৰচাৰ কৰিছে, যিটো সকলো পবিত্ৰ ধৰ্মগ্ৰন্থৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। তেওঁ কৈছে যে আমি সকলো কালৰ বন্দিত্বৰ ভিতৰত আছোঁ আৰু আমি কবিৰ পৰমেশ্বৰৰ আত্মা। এই বন্দিত্বৰ পৰা মুক্ত হ'বলৈ সম্পূৰ্ণ গুৰুৰ পৰা সৎনাম আৰু সাৰনাম গ্ৰহণ কৰি সত্যলোক লাভ কৰিব পাৰি। অষ্টম, নাষ্ট্ৰাডামাছে কৈছিল যে সেই মহাপুৰুষৰ মাকৰ 3গৰাকী ভগ্নী থাকিব। সন্ত ৰামপালদেৱ মহাৰাজৰ মাকৰো 3গৰাকী ভগ্নী আছিল। माताजी क्या शुभ नाम है आप जी का? चंद्र देवी। माताजी कौन से गांव से हैं आप? दमकन खेड़ी। माताजी आप कितने भाई बहन हैं? 6 बहन भाई, 3 बहन 3 भाई। माताजी आपकी जो 3 बहन हैं उनके क्या क्या नाम हैं? बड़ी लक्ष्मी, मेरा नाम चंद्र देवी, उसका है प्यारी।
এই ভৱিষ্যতবাণীসমূহ লক্ষ্য কৰিলে স্পষ্ট হৈ উঠে যে নাষ্ট্ৰাডামাছৰ ভৱিষ্যতবাণীসমূহ সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে সম্পূৰ্ণৰূপে খাপ খায়। এইবোৰ অন্য কোনো ব্যক্তিৰ ক্ষেত্ৰত তেনেদৰে প্ৰযোজ্য নহয়। যদি বিশ্বাস নাথাকে তেন্তে নিজেই পৰীক্ষা কৰি চাওক। শতাধিক বিখ্যাত ব্যক্তিৰ জীৱনৰ সৈতে এই ভৱিষ্যতবাণীসমূহ মিলাবলৈ চেষ্টা কৰা হৈছিল, কিন্তু প্ৰতিবাৰে এই সিদ্ধান্তত উপনীত হোৱা গৈছে যে এইবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ জীৱন আৰু কৰ্মৰ সৈতে মিল খায়। কিন্তু বিষয়টো কেৱল ভৱিষ্যতবাণীসমূহতে সীমাবদ্ধ নহয়। প্ৰকৃত প্ৰশ্নটো হৈছে ভক্তিৰ প্ৰকৃত অৰ্থ কি? কেৱল নামমালা জপ কৰাটোৱে নেকি ভক্তি, নে ঈশ্বৰে সৃষ্টি কৰা মানুহৰ চকুৰ অশ্ৰু মুচি দিয়া কাৰ্যটোও ভক্তিৰে এটা ৰূপ? আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এক নতুন তথ্যৰ সৈতে। ধন্যবাদ।